হেল্ল' এভৰিৱান, মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই আজি বনাবলৈ ওলাইছোঁ দুৰ্গা পূজাৰ স্পেচিয়েল জিলাপি ৰেচিপি। বলকচোন পিছে দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। জিলাপি বনাবলৈ প্ৰথমতে মই এটা বাউলত 1 বাটি ময়দা, জোখমতে নিমখ, 1 চামুচ অৰেঞ্জ ফুড কালাৰ। প্ৰথমতে এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই 2 চামুচ ঘিউ দি আকৌ ভালদৰে মিক্স কৰি ল'ম। এতিয়া এটা সৰু আইনা বাতিৰে 1 বাটি দৈ দি ল'ম। ভালদৰে মিক্স কৰি উঠি কুহুমীয়া গৰম পানীৰে ভালদৰে আকৌ মিক্স কৰি ভালদৰে বেটাৰটো ৰেডি কৰি ল'ম। এতিয়া 1 চামুচ ইনো দি ভালদৰে আকৌ মিক্স কৰি ল'ম। আৰু দি দিম মই 7-8টামান ইলাচি, 1 চামুচ অৰেঞ্জ ফুড কালাৰ আৰু দি দিম অলপমান নেমু ৰস। চেনিখিনি ভালদৰে গলি যোৱাৰ পিছত চাটনিখিনি আঁতৰাই ৰাখিম। দুৰ্গা পূজাৰ স্পেচিয়েল বনোৱা জিলাপি ৰেচিপি ৰেডি হৈ গ'ল। মোৰ যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।